Okay. Hi, friends. Assalamualaikum warahmatullahi wabarakatuh. Manggalam. আজি এই মেহফিলখনিত সভাপতিৰ আসন মৰণি কৰা সভাপতি মহোদয়, প্ৰিয় নবী অমীয় বাণী বাৰ্তা বাহক মোৰ চিৰ সন্মানীয় শিক্ষাগুৰু মণ্ডলী, ইছলামপুৰ জামাতৰ সুবাহী মুক্তকৰ নিমন্ত্ৰণ ৰক্ষা কৰি এই মেহফিলত উপস্থিত থকা অভিভাৱকসকল, আজি এই অনুষ্ঠানৰ চিত্ৰাকৰ্ষক তথা উজ্জ্বল নক্ষত্ৰ সূৰ্যজনে কেৰাম আৰু মোৰ সন্মুখত তৰাৰ দৰে জিলিকি থকা তোলাবাই ইছলামপুৰ সুবাহী মুক্ত। মই মোৰ শিক্ষাগুৰু আদেশক পালন কৰি ইয়াত থিয় হৈছোহি এখনি ক্ষুদ্ৰ প্ৰবন্ধৰ সৈতে। মোৰ প্ৰবন্ধৰ বিষয় হৈছে দিনী শিক্ষাৰ প্ৰয়োজনীয়তা। লগতে অনুৰোধ কৰিছোঁ সকলোৱে যেন খন্তেক নীৰৱতা অৱলম্বন কৰে। ইছলাম ধৰ্ম সৰ্বকালৰ সকলো মানৱৰ বাবে আল্লাহৰ মনোনীত এটি সম্পূৰ্ণ জীৱন প্ৰণালী। এই ব্যৱস্থাৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰা সকলৰ বাবে ইহকাল আৰু পৰকাল জীৱন সাৰ্থক হয়, লগতে শান্তি লাভ কৰে। সেয়েহে আমাৰ কণ কণ ল'ৰা-ছোৱালী আৰু যুৱক-যুৱতীসকলক ইছলাম ধৰ্মজ্ঞান, মৌলিক বুনিয়াদী শিক্ষা, সুবাহী মুক্তকৰ শিক্ষা দিয়াটো অপৰিহাৰ্য। আৰু যদি ইছলামৰ বিভিন্ন দিশত ল'ৰা-ছোৱালীবোৰক শিক্ষা দিব নোৱাৰোঁ, অদূৰ ভৱিষ্যতে তেওঁলোক যে বিপথে পৰিচালিত হ'ব, সেয়া নিশ্চিত। প্ৰিয় নবী মহম্মদ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈ গৈছে,
ইয়াৰ